हेलो जी, आज हम करेंगे हिंदी में ब्लॉग और कुछ इम्पोर्टेंट बातें शेयर करेंगे। मिছা কথা হিন্দীত ব্লগ বনোৱাটো মিছা কথা কিন্তু ইম্পৰ্টেণ্ট কথাটো সঁচা। কিন্তু এই ইম্পৰ্টেণ্ট কথাৰ আগতে মোৰ হায়াবুছাক অলপমান চাফ চিকুণ কৰি লওঁ। যিহেতু মোৰ জীৱনত বৰ্তমান আহিছে বুল্লু, এই বুল্লুকণ অলপ পিছত চিনাকি কৰি দিম বাৰু। তো মই ভাবিছোঁ যে মোৰ হায়াবুছাখনক আৰু বিদায় দি দিম এতিয়া। ইয়াৰ খেলা শেষ ইয়াতে নহয় মানে আছে দেৰি আছে। তো তাৰ কাৰণে ভাবিছোঁ যে ইয়াক অলপমান ধুই পাখলি পাউডাৰ চাউডাৰ লগাই চিকচিকা কৰি থওঁ, যেতিয়া কোনোবা মানুহ আহিলে যাতে এবাৰতে পচন্দ কৰে। কিন্তু ইম্পৰ্টেণ্ট কথাটো এতিয়াও বাকী আছে। তো ইয়াতে খেলা খতম, কাম শেষ। এতিয়া হ'ব আমাৰ ইম্পৰ্টেণ্ট কথা। আৰু ইম্পৰ্টেণ্ট কথাটো এনেকৈ নহয়, ইম্পৰ্টেণ্ট কথাৰ কাৰণে এটা পৰিৱেশ লাগে। আৰু পৰিৱেশ এতিয়া এনেকুৱা। বৰ্তমান মই পথাৰত, আশে পাশে কোনো নাই, আৰামছে ভিডিঅ' বনাব পাৰিম। আৰু মোৰ ইম্পৰ্টেণ্ট কথাটো হ'ল মোৰ বুল্লুৰ ওপৰত বুলেট 350। তো যিহেতু মই এতিয়া ৰয়েল এনফিল্ডৰ ফেমিলি মেম্বাৰ ক'ব পাৰে সদস্য হ'বলৈ গৈ আছোঁ, তো এই বাইকৰ মানে এই কোম্পানীটোৰ হিষ্টৰী থুলমূলকৈ জানি লোৱাটো ভাল। তো মই খুব থুলমূলকৈ নেটত চাৰ্চ কৰি ইউটিউবত চাই জানিছোঁ কিছুমান কথা, আৰু সেইখিনি কথা আজি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম। পোনপ্ৰথমে সকলোকে মই চিনাকি কৰি দিছোঁ, এইখন মোৰ নিউ বুল্লু মানে বুলেট 350। বহুতৰে মাজত এটা কনফিউজ থাকে, বহুতে সোধে যে বুলেটৰ কোনটো ভাৰ্চন লৈছা, বুলেটৰ কোনখন বাইক লৈছা। বুলেট এখন বুলেট হয় আৰু ক্লাছিক হয়। বুলেটখন বেলেগ এখন বাইক, ক্লাছিকখন এখন বাইক, থাণ্ডাৰবাৰ্ড এখন বাইক, হিমালয়ান এখন বাইক। আৰু বহুতৰে মানে এনেকুৱা হয়, বহুতে মানে মোকো সুধিছে কিছুমানে, যে যিবিলাকে নাজানে আৰু নাজানাবিলাকক কৈছোঁ, যে ভাবে যে ৰয়েল এনফিল্ডৰ চব বাইকেই বুলেট। ৰয়েল এনফিল্ড এটা কোম্পানী হয়, ৰয়েল এনফিল্ডৰ বাইক থাকে, বুলেট থাকে, ক্লাছিক থাকে, হিমালয়ান থাকে। তো বুলেটখন এক্সট্ৰা হয়। আৰু আজি মই এই বুলেটৰ ওপৰতে দুটামান কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তো এই বুলেট কোনো আজিৰ দিনৰ বাইক নহয়। ইয়াৰ লঞ্চ হৈছিল 1932ত। তেতিয়া ইয়াৰ তিনিটা ভাৰ্চন আছিল। এটা হৈছে 250cc, এটা 350cc আৰু এটা 500cc। সেই বুলেট 350cc এতিয়ালৈকে চলি আহি আছে এই 2022ত। হয় মাজতে বহুতখিনি ইয়াৰ মডিফিকেশ্যন হৈছে, বহুত চেঞ্জ হৈছে, এতিয়াও চেঞ্জ হৈছে, ৰিচেণ্টলি চেঞ্জ হ'ল। তো ফাইনেলি মই কিন্তু বুলেটখন লৈছোঁ, ভাল লাগে। আৰু ইয়াৰ ফাৰ্ষ্ট কোম্পানী আছিল ব্ৰিটেইনৰ, যিটো 1901 চনতে হৈছিল। আৰু এই কোম্পানীটোৰ তেতিয়া নাম আছিল এনফিল্ড চাইকেল কোম্পানী। এই কোম্পানীয়ে তেতিয়াৰ পৰা ভালেইকেইটা মডেল লঞ্চ কৰিছিল। আনকি দ্বিতীয় বিশ্বযুদ্ধতো এখন স্পেচিয়েল বাইক ওলাইছিল, যাৰ ৱেইট আছিল মাত্ৰ 55 কেজি। ভাবি চাওক, মাত্ৰ 55 কেজি, যিখন বাইক এৰোপ্লেন দি তলত পেৰাচুট দি নমাই দিছিল। ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হোৱাৰ পিছত তেতিয়া ইণ্ডিয়ান ছিকিউৰিটি ফ'ৰ্চৰ পেট্ৰলিঙৰ কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টক দৰকাৰ হৈছিল বাইক। আৰু তেতিয়া ইণ্ডিয়াত ইমান বাইক নাছিলে, বাইক নাছিলে তেতিয়া। তো 1948ত ইণ্ডিয়ান গভৰ্ণমেণ্টে মাদ্ৰাছ মটৰ্ছক অৰ্ডাৰ দিছিল বুলেট। আৰু মাদ্ৰাছ মটৰ্ছে এনফিল্ড চাইকেল কোম্পানীৰ লগত লগ হৈ মোটামুটি 700-800খন বাইক ইণ্ডিয়ান গভৰ্ণমেণ্টক প্ৰভাইড কৰিছিল। তো তাৰপিছত সাধাৰণ মানুহকতো বাইকখনৰ দৰকাৰ, পপুলাৰিটি বাঢ়ি গ'ল। তো তেতিয়া কি কৰিছিল, 1955ত ইণ্ডিয়াত এটা ৰেজিষ্টাৰ কোম্পানী খুলিছিল, যিটো নাম দিছিল এনফিল্ড ইণ্ডিয়া। আৰু যাৰ পাৰ্টছবিলাক লৈ অনা হৈছিল ব্ৰিটেইন কোম্পানীৰ পৰা, যিটো আছিল আমাৰ এনফিল্ড চাইকেল কোম্পানী। তো তাৰ পাৰ্টছবিলাক ইয়াতে আনিছিল, এছেম্বলি ইয়াতে কৰিছিল, তাৰপিছত ইয়াতে চেল কৰিছিল। কিন্তু যাৰ কাৰণে পাৰ্টছবিলাক বাহিৰৰ পৰা অনাৰ কাৰণে ইয়াৰ দামটো বহুত বেছি হৈছিল আৰু চেলটো অলপমান কম আছিল। পিছত 1962 মানত এনফিল্ড ইণ্ডিয়া কি কৰিলে,
কমপ্লিটলি ইয়াতে মেনুফেকচাৰিং আৰু এছেম্বলি কৰিবলৈ ষ্টাৰ্ট কৰি দিলে মানে কমপ্লিট ইয়াতে গোটেইখিনি কৰিল তো ইয়াৰ কাৰণে কি হ'ল দামটো অলপমান কমি গ'ল চেলটো বাঢ়ি গ'ল কিন্তু 1970 মানত ব্ৰিটেইনৰ যিটো কোম্পানী আছিল এনফিল্ড চাইকেল কোম্পানী তেতিয়া তাতে অলপমান লছত থাকিব ধৰিছিল কাৰণ তেতিয়া 1970 মানৰ ভিতৰত তাতে বেলেগ বেলেগ কোম্পানী আহিছিল বহুত আপগ্ৰেড ভাৰ্চন আনিছিল আপগ্ৰেড মডেল আনিছিল আৰু এনফিল্ডটো জানে এতিয়াও সেই ট্ৰেডিশ্যনেল বস্তুটোৱে চলি আছে এটা মিটাৰ থাকে আৰু বাকী একো নাই তো পপুলাৰটো কমি গ'ল লাহে লাহে লছ খাই কেনে কোম্পানীটো ব্ৰিটেইনত বন্ধ হৈ গ'ল কিন্তু ইণ্ডিয়াত চলি থাকিল কিন্তু তেনেকুৱা ছেম ঘটনা আমাৰ ইণ্ডিয়াতো হ'ল কাৰণ 1990লৈকে মোটামুটি বাইকখন চলি আছিল কিন্তু 1990ত কি হ'ল বহুতকেইটা নতুন মেনুফেকচাৰিং কোম্পানী আহি গ'ল টক্কৰ দিবৰ কাৰণে বুলেটক মানে এনফিল্ডক যেনেকৈ জাৱা ৰাজদূত এইবিলাক আহি পাইছিল তো ইয়াৰ চাহিদাটো অলপমান কমি গ'ল কোম্পানী লছত থাকিল তো ইমান লছত থাকিল যে 1994ত এই কোম্পানীটো বিক্ৰী কৰিব লগা হ'ল এছআৰ গ্ৰুপ কোম্পানীলৈ এছআৰ গ্ৰুপ তো যিটো আইচাৰ গ্ৰুপ যিটো এতিয়া আমাৰ মেক্সিমাম দেখা পাওঁ আমি কিছুমান ট্ৰাক বাছ এইবিলাক আছে তো সেই কোম্পানীয়ে নতুন নাম দিলে ৰয়েল এনফিল্ড মটৰ্ছ লিমিটেড তো আইচাৰ কোম্পানীয়ে ৰয়েল এনফিল্ড মটৰ্ছ লিমিটেড বহুতকেইখন বাইক এতিয়ালৈকে ওলাইছে বহুতকেইটা বস্তু চেঞ্জ কৰিছে যাৰ কাৰণে এতিয়ালৈকে চলি আছে কিন্তু সেই ট্ৰেডিশ্যনেলটো এতিয়াও ৰাখিছে কিছুমান বাইকত নতুন আপগ্ৰেড কৰিছে কিন্তু সেই ট্ৰেডিশ্যনেলটো এতিয়াও আৰু সেইটো কোম্পানীয়ে এতিয়ালৈকে বাইক ওলাই আছে বিক্ৰী কৰি আছে আৰু এতিয়াৰ টাইমত এই বাইকবিলাক চলিও আছে তো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে ইমান দূৰলৈকে যদি চাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু নতুনবিলাকে নিশ্চয় ছাবস্ক্ৰাইব কৰিলে ভাল পাম তো নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে তেতিয়ালৈ বাই বাই